মজা কিবা দালি বনাই আছে এতিয়া আৰু আমি বাহিৰতো অলপ খাওঁ আৰু আমি ৰুমতো অলপ খাওঁ একদম সোৱাদটো আমাৰ মজাই গৈছে একদম মজা গোন্ধটোৱে একদম লুফ লগাই দিছে আমাৰ নমা মজা একদম আপোনালোকেও খাব ন বাহিৰত বেছিকে হোটেলৰ বস্তু খাই থাকিলে গা চা বেয়া হয় নহয় এনেকৈ বনায়ো খাব অলপমান আৰু লগতে বাহিৰত ওলাই মেলি গ'লেতো খোৱাই হয় ন বেটা ফুৰিব গ'লেও খাব অলপ চলপ আৰু এনেকৈ বনাই খাব টেষ্টি হয় বনো ক'ত যাবা এতিয়া বিচত যাবা কি কৰিবা হা কেনেকুৱা লাগিছে ইয়াত হেৰি কি কয় ভাতকেইটা খাই কেনেকুৱা লাগিল ক'ব পৰা নাই ইমান মজা বনাইছে মায়ে ক'ব পৰা নাই মানে ইমান মজা বনাইছে হয় নেকি ৰিচান ভাল লাগিছে বোলে কৈ নাথাকে কিন্তু এই বাচনটো উঠাই চাইছিলে এই বাচন নাই আমি এতিয়া অলপমান এয়া সাগৰৰ পাৰলৈকে আহিলোঁ অলপ পানীতে নামো আৰু তেনেকৈ ধৰণে বিচৰ পাৰত আৰু এতিয়া অলপ পানীত নামিম সাগৰত কিন্তু বহুত এনজয় কৰা যায় দেই বহুত এনজয় কৰা যায় বহুত ভাল লাগে মোৰ खा लेना क्या कर रही है यार নাৰিকল পানী খাই আছে আমাৰ সৰু বাবুৱে মজা মিঠা মজা মিঠা মজা মিঠা আৰু ডাঙৰ ন বহুত বহুত পানী থাকে কিন্তু এটাতে গোটেই ফেমিলি খাব পাৰিব ইচান এটা খাই নে নাখায় দিয়াচোন খেলি আছে এতিয়া নাখাই থাকে অলপ দেৰিকে মজা আমি থকা হোটেলখনৰ এয়া হৈ গ'ল এয়া এপাৰ্টমেণ্টবিলাক তেনেকৈ আৰু কিন্তু খুব ভাল লাগিলে কাৰণ একদম সাগৰৰ লগতে ৰুমটো যে একদম মজাকৈ পূৰা গা পা ধুইছোঁ সাগৰত সেইটোৱে মজা বাকী এটা জেগা আছিলে কিন্তু আমি তাতে নগ'লোঁ আৰু কাৰণ কিয় সেনেকুৱা জেগা মই গৈছোঁ সেইকাৰণে আৰু ভাবিলোঁ বেটাহঁতেও ইমান ইণ্টাৰেষ্ট দিয়া নাই চ' নগ'লোঁ কাৰণ মই অলপ দিন আগত ভিয়েটনামত যাওঁতে যেতিয়া মানে কি কয় হালং বে গৈছিলোঁ হালং বে টাইপে হয় চ' যোৱা নহ'ল মানে যিহেতু চাই থাকোঁ সেইকাৰণে ইমান ভবা নাই আৰু যে যাবই লাগিব বুলি আপোনালোকে আহিলে যাব ভাল পাব আপোনালোকে যদি যাম বুলি ভাবে মই আকৌ যাওঁ কেতিয়াবালে আকৌতো অহা হ'বও পাৰে ন তো তেতিয়া যাব লাগিব এটা জেগা থৈ দিছোঁ এতিয়া ষ্টকত তো যি কি নহওক আজি ভিডিঅ'টো কণ্টিনিউ কৰিব আজি আমাৰ মানে ফ্লাইটহে আছে অলপ দেৰিকৈ আমি ওলাই গুচি যাম ইয়াৰ পৰা আমি যাম লংকাৱি টু মালয়েছিয়া কুৱালালামপুৰ এয়াৰপৰ্ট তো তাকে লগ পাই থাকিম চাব পৰিৱেশটোৱে বহুত মজা হা গাড়ীখন
স্কুটিও ভাড়াত পাই যায় ন মুনু স্কুটি স্কুটিবিলাক এইবিলাক চব 100 আছে ভৰি ভৰি আছে না মুনু দোকান একদম বহুত অভাৰলোড ন ইমান ষ্টক ইমান বস্তু চাওকচোন কিমান আইচক্ৰীমৰ ভেৰাইটি দেখিছা ইমান বস্তু কিটকেট 4.9 কিটকেট মানে 1 ringgit মানে 20 হয় নাই এইটো চব এইটো ল'ব পাৰিলে হয় তুমি নহয় চানি 4.9 না খাইবে একদম আইচক্ৰীম অকণমান কিবা ল'লোঁ পুৰা কালাৰফুল দেখোন দাদা চাইকেল লৈছো দাদাটো কালাৰফুল আমি ষ্টে কৰি আছোঁ এখন ৱাৰুং ইউফ এখন নামটোৱে ফুটাব পৰা নাই ভালকৈ একো নাই আপোনালোকে চাই ল'ব আহি গ'লোঁ আকৌ ৰুমৰ ফালে কি বনাইছা সৰু বাবু ৰামেন খুব ভাল পোৱা আৰু না আমি এতিয়া হোটেল ৰুম চেক আউট কৰি ওলাই আছোঁ আৰু বেলি ডুব যোৱাই নাই এতিয়া 7টা বাজি গ'ল ইয়াতে মানে 8টা মানলৈ অলপ আন্ধাৰ হয় আৰু তো এতিয়া মই টাইমটো দেখুৱাব পৰা হ'লে ভাল আছিলে বাকী যি কি নহওক মই এইকেইদিন টাইম কৈ আছোঁ ইয়াত 8টা মানলৈকে মানে একদম গধূলি নহয় সূৰ্য এয়া ডুব যোৱাই নাই সাগৰত মানুহবিলাক এনজয় কৰি আছে জেটস্কি গাড়ীবিলাক চাওকচোন ইমান ধুনীয়া চাফা হৈ থাকে তো আমাৰ তাতেতো গাড়ী ধুই উঠাৰ পিছতো ইমান ধুনীয়া নহয় চাগে আৰু ধোৱা মানে অকণমান 10 মিনিট উলিয়াই নিলে আমাৰ জেগাবিলাক অৱস্থাই নোহোৱা হৈ যায় ইমান ধূলি ইয়াত কিন্তু ধূলি বোলে বস্তুৱে নাই ইয়াত দেখিছেনে গোটেই গাড়ীবিলাক একদম জিলিকি থাকে আৰু একদম ইমান চাফা গাড়ী আনকি চকাবোৰ দেখিছেনে অকণো লেতেৰা নহয় আমাৰ গাড়ী আহি পালে আমি এতিয়া এয়াৰপৰ্টলৈকে গৈ আছোঁ আৰু এয়া হৈ গ'ল লংকাৱি এয়াৰপৰ্ট ডমেষ্টিক এয়াৰপৰ্ট তো আমি এতিয়া যাম কুৱালালামপুৰ এয়াৰপৰ্টবোৰ বৰ ধুনীয়া দেই ডাঙৰ ডাঙৰ আৰু একদম পুৰা মাৰ্কেট দৰে ভাল লাগিছে এয়াৰপৰ্টটো ইয়াৰ প্ৰচেছবিলাক অলপ চেল্ফ হয় তো এয়া আমাৰ তাতে যেনেকৈ উলিয়াই দিয়ে নিজে এইখিনি কৰি ল'ব লাগে আমাৰ ইয়াৰ লাগেজৰ টেগটো লৈ ল'লোঁ যাবলৈ ৰেডি নে আমাৰ চব চেকিং হৈ গ'ল আৰু ইয়াত প্ৰচেছবিলাক খুব মানে ধুনীয়াকৈ হয় খালি নিজে অলপ চেল্ফ কৰিব লাগে যি নহওক আমি এতিয়া এই চকলেটটো খাম আপোনালোকক দেখাব এইটো ৰাবাৰ টাইপ হয় বেছি দাম নহয় 50 চেণ্ট
15 চেণ্ট হ'লে এতিয়া কিমান হ'ল? কেইটকা? 10 টকা হয়তো আৰু এক ক্ৰীম হ'লে 20 টকা নহয় জানো? এইটো 50 চেণ্ট মানে 10 ৰুপিজ। এই অকণমানি চকলেটৰ দাম 10 ৰুপিজ এতিয়া, গম পাইছা? এইটো 10 ৰুপিজ আমাৰ তাতে। এইটো আমাৰ তাতে 150 টকামান লয় আৰু। নলয় দিয়া ইমান দাম। ৰ'ব। দেখোৱা। টেষ্টি না বাৰ্গাৰটো? কি ধোৱা দিছে মানে চেনিটাইজ। এতিয়া যাবলৈ ৰেডি হ'ম আৰু ন? কুৱালালামপুৰ আমি পাম আৰু পাব হৈছোঁ। ইমান ধুনীয়া লাগিছে চাই। কিমান ধুনীয়া। কুৱালালামপুৰ এয়াৰপৰ্ট এতিয়া নামিলোঁ। নামি মেলি এতিয়া এয়া লাগেজ লোৱা কৰ্মটো আছে, লাগেজখিনি লৈ লওঁ। তাৰপিছত হোটেল গৈ আছোঁ। মানে আমি যেতিয়া আহিছিলোঁ সেইদিনাখন আমি সোমোৱা নাছিলোঁ কুৱালালামপুৰত, মালয়েছিয়াৰ যিহেতু কেপিটেল হয়, তাতে সোমোৱা নাছিলোঁ। ডাইৰেক্ট ফ্লাইট অহাৰ পিছত আকৌ আমাৰ লংকাৱিলৈকে ফ্লাইট আছিলে। তো আজি আমি মেইন চিটি এৰিয়াত আজি যাম আৰু সেইখিনি বিচ এৰিয়া আছিলে, এইখিনি আৰু চিটি এৰিয়া চাব লাগিব ভালকৈ। আপোনালোককো দেখুৱাই থাকিম কি কি চোৱা হয়, ক'ত যোৱা হয়। তো ভিডিঅ'বিলাক চাই থাকিব বুলি আশা ৰাখিলোঁ ফ্ৰেণ্ড। চিটিং এৰিয়াবিলাকে কিমান ডাঙৰ ডাঙৰ দেখিছেনে? এইফালেও এনেকৈও ইমান ডাঙৰ ডাঙৰ ন এয়াৰপৰ্টবিলাক। এইয়া ভালকৈ লোৱা। বাহিৰৰ এয়াৰপৰ্টবিলাক একদম খোজকাঢ়োতে ভাগো ভাগো লাগে। মানে 7-11 বেটা। মাৰ্কেটৰ নিচিনাই লাগিছে একদম এয়াৰপৰ্টৰ ভিতৰতে। কিমান কি এয়াৰপৰ্টটোৱে আমি চাগে আধা কিলোমিটাৰ বেছি এনেকৈ আছোঁ, ওলোৱাই নাই মানে। ইমান ডাঙৰ ডাঙৰ এয়াৰপৰ্ট এইবিলাক, হেৰাই থাকিব লাগিব ভালকৈ নাজানিলে মানে। এয়া মল দৰে আৰু গোটেই এইফালে চবফালে। তাকে গোটেই মল দৰে একদম। কোনে ক'ব এইটো এয়াৰপৰ্ট? এনেকুৱা ইমান দোকান। এতিয়াহে একদম এয়াৰপৰ্টৰ বাহিৰ হৈছোঁ। এয়াৰপৰ্টৰ ভিতৰতে যে ইমান ডাঙৰ ডাঙৰ বজাৰ, বা আচৰিত দেই। ভাগৰ লাগি গ'ল নি খোজকাঢ়ি কাঢ়ি? বহুত ডাঙৰ এয়াৰপৰ্ট নে? কেনেকুৱা? ভাগৰ লাগি গ'লগৈ না? পাৰ্কিং এৰিয়াটো দেখিছেনে? কি ধুনীয়া চাফা লাগিছে, ইমান মজা। এইবিলাক কিমান ডাঙৰ ডাঙৰ এৰিয়া কাৰ পাৰ্কিঙৰে। কেনেকুৱা বিল্ডিঙো বনো, বিল্ডিংবিলাক চোৱা বেটা
কেনেকুৱা Oh, it's scenery. ইমান বিল্ডিং বাপৰে টুইন টাৱাৰটো দেখা পাই গ'লো ভালকৈ চাব লাগিব দিনৰ পোহৰত আৰু হোটেল আহি পাইছোঁ আৰু আমি ৱেলকাম বৈভৱ বড়ো আমাৰ ৰুম এণ্টাৰ হৈ গ'লো এয়া টিভিটোকে ৱাশৰুম এটা ৰুম হোটেল আহি পাইছোঁ এইটো ৱাৰ্ড্ৰপ কাপোৰ চাপোৰ ধুব পাৰে আৰু এইটো গাছ মানে কাপোৰবিলাক ৱাশ্বিং মেচিনত দিব পাৰে আৰু ইফালে আমি ভাত চাত বনাই খাব পাৰোঁ তো ইণ্ডাকশ্যন আছে আৰু ইয়াতে বাচন চাচন আছে বাচন আছে অঁ আমি আনিছোঁহে কিন্তু আৰু দি থৈ দিছে আৰু এইটো ডাবি আৰু ইয়াতে প্লেট আছে এইটো ভাত খাবলৈ প্লেট আকৌ আৰু ওপৰত গিলাচ আছে আৰু বহুত চাফা এইফালে পানী আছে এইটো অভেন আছে এনেকৈ বস্তুবিলাক আছে চাব পাৰে নাইফ আছে স্পুন আছে এইবিলাক কিবা কিবি থ'ব পাৰিব অঁ আৰু এইটো ফ্ৰিজ হয় অঁ খুব ডাঙৰ ফ্ৰিজ জুচটো ৰাখিব পাৰে আৰু ইফালে মাংস কিবা কিবি ৰাখিব পাৰে এইটো মানে ডিপ ফ্ৰিজৰ কাম কৰে অঁ আমাৰ ওপৰত ডিপ ফ্ৰিজৰ কাম কৰে ইয়াতে তলৰ খানাটো ডিপ ফ্ৰিজৰ কাম কৰে ইয়াতে কিতাপ চিতাপ থ'ব কাৰণে ইয়াতে দুটা কিতাপ টিভি আছে এনেকুৱা নাযায় আমাৰ ইয়াতে টিভি আছে এই চলাব পাৰে ইউটিউব আছে আৰু ইফালে কিবা কিবি আছে ইফালে আৰু এইখন টি টেবুলখন কিমান ডাঙৰ ন বহুত ডাঙৰ মই শুব এনেকুৱা মানে তুমি শুই নাযাবা খালি আৰু ভাঙি থাকিব ক'ৰবাত ভাঙিলে আৰু ভূতা অঁ ভিউটো বহুত ধুনীয়া ন এনেকৈ চাব পাৰে গ্লাছটো ঘূৰিব পৰা নাই মই এতিয়া এইফালে কৈ দিয়া এইটো কি আছে এইফালে আৰু আমি এতিয়া 37 ফ্ল'ৰত আছোঁ অঁ এইফালে আমাৰ চফা আছে আৰু বেড আছে এইটো তোমালোকৰ বেড আমাৰ বেড আৰু ইফালে বেড চেক আছে ইয়াতো ৱাটাৰটোৱে এইটো এনেকৈ বন্ধ কৰিব পাৰে অঁ এইটো বন্ধ কৰি দিব পাৰে আৰু আহি যাওক আৰু এইটো এনেকৈ খুলি দিব থ'ব পাৰে এইটো আপোনালোকে নাভাবিব এইটো বাথৰুম হয় এইটো খুব ধুনীয়া এটা বাথৰুম ন এয়া মই লাইটটো জ্বলাই লাইটটো জ্বলাই দিবা অঁ এফালে মই আছোঁ ন সৰু বাবু ইফালে মায়ে আছে মায়ে কেমেৰামেন হৈ আছে খুব ধুনীয়া এইবিলাক এয়া বাথৰুমবিলাকো বৰ ডাঙৰ ডাঙৰ আৰু ইফালে এখন ড'ৰ ক্ল'জ কৰি দিব পাৰে নহয় মুনু এখন ৰুমটো এনেকৈ অঁ অঁ তাকেতো হ'ব এইটো বুজি পাব আহা হৈ যাব এইফালে আহা আৰু কি আছে এয়া আৰু এইফালে এটা বাথৰুম আছে ভিডিঅ'টো প'ষ্ট কৰি চাব কিন্তু দেই অলপ ভাবি কেনে ক'ব তাৰপিছত কিবা কি কয় চলাব আপোনালোকৰ গেছটো ঠিক হ'লে কমেণ্ট কৰি দিব বেডৰুম আছে ন ইফালে এচি আছে আৰু ইফালে বেডৰুম আছে আৰু এইফালে ৱাৰ্ড্ৰব সেইটো ৱাৰ্ড্ৰবটো হেৰিকৈ খুলি আছিলে ন বহুত বস্তু দিয়া আছে আমাৰ ইমান বস্তু থ'বলৈ নাই ন মুনু ভাল লাগিছে নাই বেটা এতিয়া 12:30 হৈছে আৰু ইয়াতে মানুহবিলাকে খোৱাই নাই ফুৰি আছে এটা বাথৰুম অলপ ভিতৰতকে আছে আৰু এইটো ইয়াৰ বাথৰুম নিচিনা এইটো বেডৰুমৰ নিচিনা বাথৰুম হয় ইটো বেডৰুমৰ ইটো বেডৰুমৰ
বাথৰুম এফালে মই কেমেৰামেন ন সৰু বাবু খুব ধুনীয়া ৰুমটো দেই ন বেটা ইয়াতে থাকি আমনিয়ে নালাগিব ইমান ধুনীয়া এখন কাণ্ট্ৰি ন ইমান ডাঙৰ ডাঙৰ বিল্ডিঙে বিল্ডিং বিল্ডিঙে বিল্ডিং 37 কাপোৰ শুকুৱাব দিছে আৰু দিয়া মাৰি দিয়া বেটা আমাৰ ৰুম নাম্বাৰ দেই D37 অঁ এই গাড়ীখন এনেকুৱা ধুনীয়া গাড়ীও মোবাইলেও কভাৰ নকৰে এনেকুৱা অলপ বজাৰ পাই যায় আৰু ন মুনু যি লাগে তাকে ধুনীয়াকৈ এতিয়া আমি বনাই বনাই খাই থাকিম মছলাটোৰ জাতীয় বস্তু পায় এইবোৰ কিছুমান ভিয়েটনামবিলাকতে কিছুমান বস্তু অলপ পাবলৈ দিগদাৰ কিন্তু ইয়াতে পাইছে আৰু ইণ্ডিয়ান মানুহবিলাকো এনেকৈ থাকিছে চাগে সিহঁতেও লৈ আছে মানে এনেকৈ খোৱা বস্তুবিলাক আমাৰ খানা বনি আছে এফালে ডিম আৰু ডিম মানে ডিম এইটো ভাজি আৰু এফালে দাইল আৰু ভাত বহাই দিলোঁ এতিয়া অলপ অলপ ভোকো লাগিছে বাৰু নলগা নহয় আমি বৰ্ডাৰ আৰু মই দুটাই লগ লাগি কাটি কাটি এনেকৈ হেৰি কৰি আছোঁ আৰু মজাকৈ এতিয়া এয়া দাইল আলু আৰু কণী ভাজি এয়া ভাত এফালে আমি বিহ জলকীয়া লৈ আহিছিলোঁ মানে আৰু নিমখ লাগিলে লৈ ল'ম আৰু তেনেকৈ আমনো আহা বেটা আমাৰ দেহাই লোকে টোপনিয়ে গৈছিল ন দেহা দেহা জীৱ মানুহ ভাল লাগিছে নহয় না দেহা ভাতটো ভাল লাগিছে না বেটা ভাল লাগিছে কোৱা এই ৰিচানতে জোকাই থাকে সেইকাৰণে অলপ তাৰ মনটো বেয়া মানে বাকী যি কি নহওক আজিৰ দিনটো সেয়া আপোনালোকৰ লগত আমি প্ৰথম আছিলোঁ লংকাৱীৰ পৰা আহিলোঁ কুৱালালামপুৰ আৰু পৰিৱেশবিলাক দেখুৱালোঁ ৰাস্তাও বহুত বেছি ধুনীয়া আৰু লগতে এয়াৰপৰ্টটো ইমান ডাঙৰ মানে একদম মানে এনেকুৱা লাগিছে যেন এটা শ্বপিং মল মানে বহুত ডাঙৰ এৰিয়া তেনেকুৱা আৰু এতিয়া ধুনীয়াকৈ বনাই মেলিও খালোঁ আপোনালোকে এনেকুৱা সুবিধাবোৰ ল'ব আজিকালি মানে ভাল এয়াৰবিএনবিবিলাক ধুনীয়াকৈ নিজৰ হাতেৰে বনাই খাব জুতিটো বেছি মজা হয় এনেও চাইনিজ আইটেম চবেই খাব নোৱাৰে বাকী যি কি নহওক আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এটাও কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব তেতিয়াহ'লে বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত মালয়েছিয়াৰ পৰা তো চাই থাকিব বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল